এবাৰ নহয় বহুত ডাঙৰ এখন ক্ৰুজ শ্বিপ আছিলে আৰু তাতে বেলেগ বেলেগ দেশৰ পেচেঞ্জাৰ্ছ আছিলে আৰু তাত এখন দেশৰ পৰা বেলেগ এখন দেশলৈ গতি কৰে পানীৰ মাজেৰে ঠিক আছে আৰু ক্ৰুজ শ্বিপটো প্লেন আছিলে 4টা ৰাতি 5টা দিন আৰু ক্ৰুজ সদায় ৰাতি গতি কৰে দিনত কি কৰে তেওঁলোকে এটা পাৰত ৰয় আৰু পাৰত ৰৈ পেলাই বহুত মানুহখিনে কিছুমানে সুইমিং কৰে কিছুমানে জেগা ফুৰে কিছুমানে ভলীবল খেলে বেলেগ বেলেগ কিবা কিবি কৰি পেলাই ইজনৰ লগত চিনাকি হয় মুঠতে এনজয় কৰে ঠিক আছে সো এনজয় কৰি হোৱা পিছত যেতিয়া আকৌ যাবলৈ হ'ল সো সকলো মানুহ এই জাহাজখনৰ ভিতৰত বহিবলৈ আহে আৰু যেতিয়া কেপ্টেইন আৰু ইঞ্জিনিয়াৰ যিসকল আছে সেইসকলে এই জাহাজখন ষ্টাৰ্ট কৰিবৰ কাৰণে ৰেডি কৰে কিন্তু হৈছে যে জাহাজখন ষ্টাৰ্ট হোৱা নাই সেই জাহাজখনৰ ইঞ্জিনটো ষ্টাৰ্ট হোৱা নাই কিন্তু আগতে এনেকুৱা হোৱা নাই আগতে কি হয় যেতিয়া ষ্টাৰ্ট বাটনটো দবাই দিয়ে তেতিয়া লগালগ ষ্টাৰ্টটো হৈ যায় কিন্তু এইবাৰ যিমানে যি ট্ৰাই কৰি আছে কিন্তু জাহাজখন ষ্টাৰ্ট কৰিব পৰা নাই সো তেতিয়া কি কৰিলে জাহাজৰ ভিতৰত যিমানখিনি যি মানুহ আছে যোনসকলে জানে অলপ সেই ইঞ্জিন কি মেচিনাৰিজ আছে কি আছে সেইখিনি বস্তুত অকল মেৰামতি কৰিবলৈ আহিলে কিন্তু হ'লেও কোনেও ষ্টাৰ্টটো কৰিব নোৱাৰিলে সো কেপ্টেইনজন অকণমান পেনিকত আহি গৈছে যে কৈছে যে ওচৰে পাজৰে কোনোবাক বিচাৰি যা য'ত যি ভাল টেকনিচিয়ান পাওঁ তো উঠাই লৈ লাগিলে যিমান পইচা বিচাৰে আমি দিবলৈ ৰেডি আছোঁ কিন্তু আজি এইটো ষ্টাৰ্ট হ'ব লাগে এতিয়াই ঠিক আছে সো মানুহসকল জাহাজখনৰ পৰা নামি অলপ বিচাৰি গৈছে বেলেগ বেলেগ জেগাত ইঞ্জিনিয়াৰ এজন টেকনিচিয়ান এজন আৰু তেনেকুৱাতে এজন টেকনিচিয়ান বিচাৰি পায় আৰু লৈ আহে আৰু সেই কেপ্টেইনজনে কয় এই টেকনিচিয়ানজনক যে আমাৰ এইটো কি হৈছে গম নাপাওঁ আজি ষ্টাৰ্ট নাই হোৱা যদি আপুনি পাৰে এইটো ষ্টাৰ্ট কৰি দিয়ক আৰু সেই টেকনিচিয়ানজনে কয় যে ঠিক আছে মই ষ্টাৰ্ট কৰি দিম কিন্তু মোক এটা ভাল এমাউণ্ট লাগিব কেপ্টেইনজনে কয় আপোনাক যি লাগে মই তাকে দিম কিন্তু আপুনি ষ্টাৰ্টটো কৰি দিয়ক আৰু 10 মিনিটৰ ভিতৰত ষ্টাৰ্টটো কৰি দিয়ক তো টেকনিচিয়ানজনে কয় সেই মেকানিকজনে কয় যে 10 মিনিটৰ ভিতৰত কৰি দিম বুলি গেৰাণ্টিটো নিদিওঁ কিন্তু মই যিমান পাৰোঁ মই চেষ্টা কৰিম এইখন ষ্টাৰ্ট কৰিবৰ কাৰণে আৰু সেই টেকনিচিয়ানজনে নিজৰ টুলছ বেগটো কান্ধৰ পৰা নমাই লৈ পেলাই এটা হাতুৰি লৈ আৰু হাতুৰিটো লৈ পেলাই বেলেগ বেলেগ জেগাত অলপ টকৰীয়া থাকে ঠিক আছে আৰু কোনোবা এটা পাকত সেই টেকনিচিয়ানজনৰ মুখত এটা হাঁহি আহে তাৰমানে হ'ল কি যে হাতুৰিটো লৈ পেলাই বহুত জোৰেৰে এটা কোব দিয়া আৰু সেই কোবটো দিয়াৰ লগে লগে ইঞ্জিনটো ষ্টাৰ্ট হৈ যায় ঠিক আছে সো কেপ্টেইনজন আৰু যিমানখিনি মানুহ আছে অলপ আচৰিত হৈ গ'ল কাৰণ এটা হাতুৰিহে মাৰিছে হাতুৰি মাৰি পেলাই কেনেকৈ সেইটো ষ্টাৰ্ট হ'ব সো কয় যে আকৌ এবাৰ অফ কৰ যে বস্তুটো ভুলতে হ'ল চাগে ঠিক আছে সি অফ কৰি দিয়ে আৰু অফ কৰি পেলাই আকৌ ষ্টাৰ্ট কৰে আকৌ ষ্টাৰ্টটো হয় আৰু ঠিক তেনেকৈ এতিয়া সেই ষ্টাৰ্টটো হৈ থাকিবলৈ আধা ঘণ্টামান তেনেকৈ দিয়ে আৰু টেকনিচিয়ানজনে কয় ঠিক আছে আপোনালোকৰ কাম হৈ গ'ল আপোনালোকে য'ত যাব বিচাৰে এনজয় কৰক আৰু মোক নিজৰ এমাউণ্টটো দি দিয়ক মই ইয়াৰ পৰা যাওঁ আৰু সেই কেপ্টেইনজনে সুধে যে ঠিক আছে কিমান দিব লাগিব আপোনাক আৰু সেই ল'ৰাজনে কয় যে মোক এমাউণ্টটো 5 লাখ টকা হ'ল আৰু সকলো মানুহ আচৰিত হৈ যায় কাৰণ এটা হাতুৰি মাৰিছে হাতুৰি মৰা এটা এমাউণ্ট কেনেকৈ 5 লাখ টকা হ'ব পাৰে কিন্তু সেই কেপ্টেইনজনে অলৰেডি সেই মানুহজনক কৈ থৈছে যে আপুনি যি বিচাৰে যিমান বিচাৰে তাকে দিবলৈ ৰেডি আছোঁ কিন্তু এতিয়া কি কৰিব অলপ চাইডলৈ আহে একাউণ্টছ টিমৰ লগত অকণমান ডিছকাছ কৰে যে কি কৰা যায় যে মইতো তাক অলৰেডি এটা ৱৰ্ড দি থৈছোঁ আৰু এই হাতুৰি মৰাৰ কাৰণে এটা 5 লাখ টকাও দিব নোৱাৰোঁ সো এনেকুৱা কি কৰা যায় যে কি উপায় আছে তো তেনেকুৱাতে একাউণ্টছ হেড এজন আহি পেলাই কয় যে ঠিক আছে আপোনাৰ যিমান এমাউণ্ট হৈছে তাৰ এখন আমাক বিল বনাই দিয়ক আৰু সেই বিলৰ মতে আপোনাক আমি এমাউণ্টটো দি দিম আৰু টেকনিচিয়ানজনৰ হাতত এখন বিল বুক আছিলে তাত লিখে যে হাতুৰি মৰা প্ৰাইচটো লিখে 1000 ৰুপিজ আৰু ক'ত হাতুৰি মাৰিব লাগে সেইটোৰ এমাউণ্ট হ'ল 4,99,000 টকা সো ফ্ৰেণ্ডছ এই কাহিনীটোৰ অৰ্থ এইটোৱে হ'ল এই কাহিনীটোৰ মৰেল এইটোৱে হ'ল যে আমি কষ্ট ক'ত কৰিব লাগে সেইটো বিচাৰি উলিওৱাটো বেছি মেটাৰ কৰে ঠিক তেনেকৈ সেই ল'ৰাজনে হাতুৰি মাৰিব লোৱাটো ইমান ইম্পৰ্টেণ্টটো নিদিলে ক'ত হাতুৰিটো মাৰিব লাগিব তাৰ এমাউণ্টটোহে 4,99,000 টকা ৰাখিছে বাকী হাতুৰি মৰাটো প্ৰাইচ অকল 1,000 টকাই হয় কিন্তু হাতুৰি ক'ত মাৰিব লাগে তাৰ এমাউণ্টটো 4,99,000 ৰাখি পেলাই 5 লাখ টকা সি ডিমাণ্ড কৰিলে ঠিক আছে গতিকে আমি যিয়ে কৰিব নিবিচাৰোঁ যি হ'ব নিবিচাৰোঁ যি লাগে আমাৰ চব হ'ব বাছ ক'ত কি কেনেকৈ কি কৰিব লাগে সেই বস্তুটো বিচাৰি লোৱাটো মেইন কোনোবা এজনে দোকান খুলিব বিচাৰিছে দোকান খোলাটো মেইন নহয় দোকানখন খুলি ক'ত ফ'কাছ কৰিব লাগিব বেছিকৈ
তাত গুৰুত্ব দিব লাগিব। কোনোবা এজনে ডান্সাৰ হ'ব বিচাৰিছে, ডান্সাৰ হোৱাটো মেইন নহয়, ডান্সাৰ শিকিবলৈ যোৱাটো মেইন নহয়। ক'ত বেছিকৈ ফ'কাছ কৰিব লাগিব? কোনোবা এজনে বিজনেছ কৰিব বিচাৰিছে, ক'ত বেছি ফ'কাছ কৰিব লাগিব? কোনোবাই কাৰোবাৰ লগত ৰিলেশ্যন আহিব বিচাৰিছে, কাৰণ সকলোৱে, কাৰণ এই পৃথিৱীত মানুহ বহুত আছে, চবৰ লগততো প্ৰেম নহয়। ত' কাৰোবাক কোনোবা এজনৰ লগতেতো দিল আহে। চ' যদি ইচ্ছা কৰে যে সেই ব্যক্তিজনৰ লগত আগলৈ বিয়া হৈ মোৰ সংসাৰখন হওক, আৰু যদি সেই সংসাৰখন সঁচাকৈ হ'ব লাগে, সঁচাকৈ যদি আগবাঢ়িব বিচাৰোঁ, তেন সেই ৰিলেশ্যনটো বিচৰাতকৈ ক'ত বেছি গুৰুত্ব দিব লাগিব যাতে মই আমাৰ সেই ভবা বস্তুখিনি পূৰণ হয়। এই বস্তুখিনি যেতিয়া আমি গুৰুত্ব দিওঁ, তেতিয়া আমি সকলো কামতে সফল হ'ব পাৰোঁ। থেংক ইউ, উইচ ইউ অল দ্য ভেৰি বেষ্ট।